নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আৰু যদিহে আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি? ইয়াৰ অপশ্যনকেইটা হৈছে হলং, বনচম, শাল, তিতাচপা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হলং। দুই নম্বৰ প্ৰশ্নটি হৈছে ৰঙালাও, তৰমুজ, পাণ, জালুক আদি কি জাতীয় উদ্ভিদ? ইয়াৰ অপশ্যনকেইটা হৈছে বৃক্ষজাতীয় উদ্ভিদ, লতাজাতীয় উদ্ভিদ, গুল্মজাতীয় উদ্ভিদ, তৃণজাতীয় উদ্ভিদ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লতাজাতীয় উদ্ভিদ। তিনি নম্বৰ প্ৰশ্নটি হৈছে বাঁহগছ এবিধ কি জাতীয় উদ্ভিদ? ইয়াৰ অপশ্যনকেইটা হৈছে গুল্মজাতীয় উদ্ভিদ, বৃক্ষজাতীয় উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, লতাজাতীয় উদ্ভিদ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তৃণজাতীয় উদ্ভিদ। চাৰি নম্বৰ প্ৰশ্নটি হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল কি? ইয়াৰ অপশ্যনকেইটা হৈছে গোলাপ, পদুম, নয়নতৰা, অপৰাজিতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পদুম। পদুম হ'ল আমাৰ ৰাষ্ট্ৰীয় ফুল। 5 নম্বৰ প্ৰশ্নটি হৈছে তলৰ কোনবিধ গছৰ পাতেৰে বিচনী বনোৱা হয়? ইয়াৰ অপশ্যনকেইটা হৈছে আম, নিম, তাল, এইবোৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি তাল। 6 নম্বৰ প্ৰশ্নটি হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চৰাইটো কি? ইয়াৰ অপশ্যনকেইটা হৈছে উট পক্ষী, পেংগুইন, ঈগল, ৰাজহাঁহ। ইয়াৰ উত্তৰটি হৈছে অপশ্যন এ উট পক্ষী। 7 নম্বৰ প্ৰশ্নটি হৈছে বাঘ, সিংহ, হৰিণা আদিবোৰ কোনটো প্ৰাণী? ইয়াৰ অপশ্যনকেইটা হৈছে স্থলচৰ প্ৰাণী, উভচৰ প্ৰাণী, জলচৰ প্ৰাণী, এই আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ স্থলচৰ প্ৰাণী। 8 নম্বৰ প্ৰশ্নটি হৈছে কোনবিধ খোৱা বস্তুৰ পৰা আমি প্ৰধানকৈ শক্তি পাওঁ? ইয়াৰ অপশ্যনকেইটা হৈছে সেউজীয়া শাক পাচলি, মধুৰী আম, ভাত, এইবোৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাত। 9 নম্বৰ প্ৰশ্নটি হৈছে কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰত বৃদ্ধি হোৱাত সহায় কৰে? ইয়াৰ অপশ্যনকেইটা হৈছে শিলিখা, আমলখি, গাখীৰ, পানী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গাখীৰ। 10 নম্বৰ প্ৰশ্নটি হৈছে তলৰ কোনটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ওচৰত আছে? ইয়াৰ অপশ্যনকেইটা হৈছে সূৰ্য, চন্দ্ৰ, তৰাবোৰ, এইবোৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰ। 11 নম্বৰ প্ৰশ্নটি হৈছে পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ মুঠ কিমান দিন সময় লাগে? ইয়াৰ অপশ্যনকেইটা হৈছে 10 দিন, 30 দিন, 31 দিন, 15 দিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 15 দিন। 12 নম্বৰ প্ৰশ্নটি হৈছে তলৰ কোনটো এটা পৰিভ্ৰমী চৰাই? ইয়াৰ অপশ্যনকেইটা হৈছে ধৃতিৰাজ, বুলবুলি, ময়ূৰ, শালিকা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ ধৃতিৰাজ চৰাই। 13 নম্বৰ প্ৰশ্নটি হৈছে অনাম উৎসৱটো কোনখন ৰাজ্যৰ? ইয়াৰ অপশ্যনকেইটা হৈছে কেৰেলা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, পঞ্জাৱ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেৰেলা। 14
14 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কণ্ঠক শিপিনী চৰাই বুলি কোৱা হয়। ইয়াৰ অপশ্যনকেইটা হৈছে বুলবুলি, টকৰা চৰাই, বাঢ়ৈ টকা, কণামুচৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, টকৰা চৰাই। 15 নম্বৰ প্ৰশ্নটো হৈছে পোংগল উৎসৱটো কোনখন ৰাজ্যৰ লোকসকলে পালন কৰে? ইয়াৰে অপশ্যনকেইটা হৈছে উৰিষ্যা, কেৰেলা, তামিলনাডু, হাৰিয়ানা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, তামিলনাডু। তামিলনাডুৰ লোকসকলে এই পোংগল উৎসৱটো পালন কৰে। 16 নম্বৰ প্ৰশ্নটি হৈছে চমাংকান হাছাকেকান তলৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? ইয়াৰ অপশ্যনকেইটা হৈছে কাৰ্বি, বড়ো, তিৱা, মিচিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কাৰ্বি। কাৰ্বি লোকসকলে উৎসৱটো পালন কৰে। 17 নম্বৰ প্ৰশ্নটি হৈছে জংখং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ? ইয়াৰ অপশ্যনকেইটা হৈছে ডিমাছা, কাৰ্বি, তিৱা, ৰাভা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, তিৱা। 18 নম্বৰ প্ৰশ্নটি হৈছে বাইখো বা খকচি তলৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? ইয়াৰ অপশ্যনকেইটা হৈছে বড়ো, তিৱা, ৰাভা, কাৰ্বি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাভা। ৰাভা জনগোষ্ঠীৰ লোকসকলে এই বাইখো বা খকচি উৎসৱটো পালন কৰে। 19 নম্বৰ প্ৰশ্নটি হৈছে তৰাচিৰা বিহু কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে? ইয়াৰ অপশ্যনকেইটা হৈছে চাহ জনগোষ্ঠী, ঠেঙাল জনগোষ্ঠী, ডিমাছা, তিৱা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ঠেঙাল জনগোষ্ঠী। 20 নম্বৰ প্ৰশ্নটি হৈছে তলৰ কোনটো এক কৃষিভিত্তিক উৎসৱ? ইয়াৰ অপশ্যনকেইটা হৈছে হোলী, দিৱালী, বিহু, এইবোৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, বিহু। 21 নম্বৰ প্ৰশ্নটি হৈছে আমাৰ ৰাষ্ট্ৰীয় চৰাই কি? ইয়াৰ অপশ্যনকেইটা হৈছে ৰাজহাঁহ, ময়ূৰ, ধনেশ পক্ষী, মইনা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ময়ূৰ। ময়ূৰ হ'ল আমাৰ এটা ৰাষ্ট্ৰীয় চৰাই। 22 নম্বৰ প্ৰশ্নটি হৈছে আমাৰ ৰাষ্ট্ৰীয় ফল কি? ইয়াৰ অপশ্যনকেইটা হৈছে আপেল, আম, বেল, এইবোৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আম। 23 নম্বৰ প্ৰশ্নটি হৈছে ৰাষ্ট্ৰীয় পতাকাখনৰ দিশ আৰু প্ৰস্থৰ অনুপাত কিমান? ইয়াৰ অপশ্যনকেইটা হৈছে 3:1, 5:2, 3:2, 5:3। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, 3:2। 24 নম্বৰ প্ৰশ্নটি হৈছে তলৰ কোনখন বৰাক নৈৰ উপনৈ? ইয়াৰ অপশ্যনকেইটা হৈছে মানাহ, সোৱণশিৰি, ধলেশ্বৰী, এইবোৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, ধলেশ্বৰী। 25 নম্বৰ প্ৰশ্নটি হৈছে তলৰ কোনজন ব্যক্তিক অৰণ্য মানৱ বুলি কোৱা হয়? ইয়াৰ অপশ্যনকেইটা হৈছে মাধৱ পায়েং, যাদৱ পায়েং, ৰংবুং পায়েং, জিমখে পায়েং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যাদৱ পায়েং। বন্ধু-বান্ধৱীসকল, আজিৰ প্ৰশ্নসমূহ ইমানেই আছিল আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই আছিল। ধন্যবাদ।